দিবাকৰ তই আমাৰ ৰূপক বুজাবিচোন মইতো পছন্দ কৰা ছোৱালী সি পছন্দ নকৰে নিজেতো কমসে কম ছোৱালী এজনী পছন্দ কৰি বিয়াৰ কথা ভাবিব লাগে এতিয়া তুমিয়ে কোৱাচোন তাৰ বাৰু কি নাই সকলো আছে তাৰ ইমান অজস্ৰ সম্পত্তি গোটাই ইমান টকা পইচা ইনকাম কৰি কি লাভ যদি সংসাৰখনেই নকৰে মই আৰু তাক কৈ কৈ আমনি পাইছোঁ তুমি তাৰ ভাল বন্ধু তুমি কমসে কম তাৰ লগত কথা পাতিবাচোন কি জানিবা তোমাৰ কথা শুনেই আপুনি ৰাইট আণ্টি আচলতে আপোনাৰ দুখটো মই বুজি পাইছোঁ ময়ো বহুত দিনৰ পৰা চেষ্টা কৰি আছোঁ তাক মই বিয়াৰ কাৰণে ৰাজি কৰাবলৈ কিন্তু আপুনিতো জানেই আপোনাৰ ল'ৰাৰ কথা সি কাৰোৱে কথা নুশুনে মাত্ৰ সদায় সেইটোৱে ক'ব যে তাক এজনী বুজি পোৱাহে ছোৱালী লাগে এজনী সহজ সৰল ছোৱালী লাগে আজিৰ যুগত বাৰু তেনেকুৱা ছোৱালী পোৱাটো সম্ভৱনে আণ্টি আপুনিয়ে কওকচোন তাকেও আজিকালি ইমান সহজ সৰল ছোৱালী নাই এই মোবাইলৰ যুগত কম্পিউটাৰৰ যুগত ক'তনো তেনেকুৱা ছোৱালী পাব আজিকালি গাঁৱৰ চহৰ বুলিবলৈ নাই সকলোবোৰ ছোৱালীয়ে কৃত্ৰিমত্বাত চলে গতিকে সি তেনেকুৱা সহজ সৰল আজলি ছোৱালী এজনী নাপাব নহয় আৰু তেনেকুৱা এজনী ছোৱালী এইখন ঘৰৰ জানো যোগ্য সি এজন ইমান ডাঙৰ বিজনেছমেন তাৰ সমান ডাঙৰ বিজনেছমেন এই চহৰত আৰু কোনোৱে নাই তেনেকুৱা এখন ঘৰলৈ এজনী স্মাৰ্ট ছোৱালীহে লাগে সহজ সৰল ছোৱালীয়ে এইখন ঘৰত টিকিব পাৰিব জানো তুমিয়ে কোৱাচোন ভগৱানেহে জানে আণ্টি ৰূপে কি কথা ভাবিছে সি বিচৰা ছোৱালী চাগে এইখন পৃথিৱীত জন্মই হোৱা নাই কি জন্ম হোৱা নাই অ' দিবাকৰ তোৰ কাৰণে ছোৱালী মোৰ কাৰণে আকৌ ছোৱালী কিয় লাগে আণ্টিয়ে বৰ চিন্তাত পৰিছে তই বিয়া নাপাতো বুলি কমচে কম আণ্টিয়ে চাই দিয়া ছোৱালী এজনী পচন্দ কৰিতো তই বিয়াখন পাতি ল কাৰ কাৰণে ইমান টকা পইচা ঘটিছ যদি তোৰ সংসাৰী পাতিব মন নাই অঁ ৰূপ তোক মই ইমান জবৰদস্তি কৰিছোঁ কমচে কম মোৰ মুখলৈ চাইতো তই হাঁ বুলি ক মই ইমান ভাল ভাল ছোৱালী চাই দিছোঁ তোক তই কিয় বাৰু বিয়া নাপাত কচোন মই তোমাক আগতেও কৈছোঁ আৰু এতিয়াও কওঁ মোৰ মনে বিচৰা ছোৱালী মই আজিলৈকে পোৱাই নাই আৰু তোমালোকেতো ভালকৈ জানা মই কেনেকুৱা ছোৱালী বিচাৰোঁ চোৱা মা বিয়াখন পাতাটো ইমান ডাঙৰ কথা নহয়তো চোৱা আমাৰ টকা পইচা আছে সম্পত্তি আছে সেয়া মই মানিছোঁ কাৰণ ইয়াৰ কাৰণে মই বহুত কষ্ট কৰিছোঁ সেইকাৰণে আজি মই এইটো পজিশ্যনত আছোঁ আজি মোৰ ষ্টেটাছ দেখি বহুত ছোৱালীয়ে মোৰ লগত বিয়া পাতিব খুজিব তেওঁলোকে মই কেনেকুৱা সেইটো নাভাবে এইখন ঘৰ টকা পইচা দেখি মোৰ ষ্টেটাছ দেখি অতি সহজতে বিয়া হ'বলৈ খুজিব তাকে বুলিকে মই সেইবোৰ ছোৱালীটো বিয়া পাতিব নোৱাৰোঁ মই বিচাৰোঁ এনেকুৱা এজনী ছোৱালী বিচাৰোঁ মই যিয়ে মোৰ বিষয়ে একোৱেই নাজানে যিয়ে মোৰ ষ্টেটাছৰ বিষয়ে একোৱেই নাজানে আৰু নজনাকৈয়ে যিয়ে মোক ভাল পায় মই তেনেকুৱা এজনী ছোৱালীহে বিচাৰোঁ মা হে প্ৰভু এইখন চহৰত তোক চিনি নেপাবলগীয়া মানুহ ক'ত আছে সকলোৱে তোক চিনি পায় তোক চিনি নোপোৱা মানুহ ক'ত আছে তই সেইটো কচোন গম পাই গ'লোঁ এইটো জনমত তোৰ বিয়া নহ'ব মই জীয়াই থাকোঁ মানে মোৰ বোৱাৰীক চাব নাপাওঁ তইনো আণ্টি কিয় ইমান নিৰাশা কৰি আছ ৰূপ মা তোমাৰ লগত মই পাছতকৈ কথা পাতিম আজি RJ কলেজত মোক ইনভিটেশ্যন দিছে তাত মই চিফ গেষ্ট হিচাপে যাব লাগে দিবাকৰ তই ৰেডি হ'লি নহয় অঁ মই একেবাৰে ৰেডিয়ে হৈ আহিছোঁ ঠিক আছে ব'ল এতিয়া মা এতিয়া মই যাওঁ তোমাৰ সপোন মই সোনকালে পূৰণ কৰিম তুমি চিন্তা নকৰিবা জানো পাই ভগৱানেহে জানে যা যা ৰাতি কিন্তু বেছি দেৰি নকৰিবি দেই মা ব'ল দিবাকৰ আণ্টি আমি গৈ থাকোঁ যোৱা যোৱা বোপাই তাক অলপ বুজাবাচোন পাৰা যদি ঠিক আছে আণ্টি মই ট্ৰাই কৰিম হে হৰি মানুহ ইমানো মূৰ্খ হ'ব নালাগে দেই ঐ আজি আমাৰ কলেজলৈ কোন আহিব তই জাননে তই যে এনেকুৱা ড্ৰেছ পিন্ধি আহিছ বেহেনজি অঁ নুপুৰ কিন্তু একেবাৰে বেহেনজি টাইপ লাগিছে কমচে কম আজিতো ভালকৈ ড্ৰেছ পিন্ধি আহিব লাগে ন চাকৈ দেই তোৰ কিন্তু একো মতলবেই নাই আজিৰ যুগৰ ছোৱালী হৈও এনেকুৱাকৈ থাকেনে আৰু তোক কিবা দেখিয়ে ঘিণ লগা হৈছে মোক কি বেয়া লাগিছে নেকি ঘৰৰ পৰা আহোঁতে মায়ে বৰ ধুনীয়া লাগিছে বুলি কৈছিলে মই জানো মোক ইমানো বেয়া লগা নাই তোমালোকৰ নিচিনা কাপোৰ পিন্ধিবলৈ মোৰ সামৰ্থ্য নাই কাৰণ মই দুখীয়া ঘৰৰ ছোৱালী নিজকে বাৰে বাৰে দুখীয়া দুখীয়াকৈ কি বুজাব বিচাৰ লাজেই লাগিব লাগে দুখীয়া ঘৰৰ ছোৱালী বুলি ক'বলৈ আচলতে তই এইখন কলেজত স্কলাৰশ্বিপ নোপোৱা হ'লে এডমিশ্যনেই নাপালিহেঁতেন ভালকৈ তই পঢ়াত অলপ ভাল নহ'লে আজিতো কি যে অৱস্থা হ'লহেঁতেন নহয় তাই আমাৰ ফ্ৰেণ্ডৰ যোগ্য নহয় আচলতে তোৰ নিচিনা কাপোৰ আমাৰ ঘৰৰ চাকৰণিও নিপিন্ধে আমাৰ ঘৰতো পাই এনেকুৱা কাপোৰটো আমি পকা মুচিবলৈও ইউজ নকৰোঁ ঐ আমিতো সকলোৱে আজি ৰূপ কোঁৱৰক ইমপ্ৰেছ কৰিম বুলি আহিছোঁ তেওঁ এইখন চহৰৰ সকলোতকৈ ধনী মানুহ কিমান হেণ্ডচাম বুলি কোৱা শুনিছোঁ আজিলৈকেতো মই দেখা নাই আজি প্ৰথম দেখিম আৰু আমি সেইকাৰণে ইমান ভালকৈ সাজি কাচিও আহিছোঁ তোৰ কি মনত তেওঁলৈ অলপো অনুভৱ নাই নেকি ইমান ধনী মানুহ অলপতো ভালকৈ ড্ৰেছ পিন্ধিবলৈ আহিব পাৰ কি যে কথা কওঁ নহয় তহঁতি তাইনো ভাল ড্ৰেছ পিন্ধিলে তাইক ধুনীয়া দেখিব জানো আমাৰ সমান ধুনীয়া হ'ব নোৱাৰে আৰু ৰূপ কোঁৱৰৰ নিচিনা ধনী মানুহ এজনে তাইক লেট্ৰিন চাফা কৰিবলৈও নলয় তাইৰ লগত আমি কথা পাতি সময় নষ্ট নকৰোঁ ব'লা ইয়াৰ পৰা
আমাৰ আজি এটাই লক্ষ্য, ৰূপকৰৰ পৰা যেনে তেনে হ'লেও একপি চেলফি ল'বই লাগিব। নাম্বাৰটো পালেতো আৰুৱে ভাল। মই ইমান ধুনীয়া যে ৰূপকৰে মোক কেতিয়াও ইগন'ৰ কৰিব নোৱাৰে। হ'ব, সেইবোৰ তহঁতি এতিয়া থ। বাকী ছোৱালীবোৰো আছে নহয়, আমি অকলে ছোৱালী নেকি? সকলোৱে সপোন দেখে ইমান ধনী মানুহ এজন পাবলৈ। মোৰ কাকো পোৱাৰ একো আশা নাই। কলেজত মাত্ৰ প্ৰগ্ৰাম হৈছে বুলি আহিছোঁ। তইনো ক'ৰ পৰা আশা কৰিবি? তোৰ নিচিনা গৰীব এজনীক ৰূপকৰে ঘূৰি চাবও লাগিব নহয়। এক্সকিউজ মি, প্ৰিন্সিপালৰ অফিচটো কোনফালে আছে বাৰু? আপুনি কোন? আপোনাক এইবোৰ উত্তৰ দিবলৈ আমাৰ লগত সময় নাই। আমি আজি ৰূপকৰৰ কাৰণে ৰৈ আছোঁ। তেওঁ আমাৰ কলেজত প্ৰগ্ৰামলৈ আহিব। আপোনাৰ দৰে মানুহৰ লগত কোনে কথা পাতি থাকে? যাওক ইয়াৰ পৰা, আমি আপোনাক একো উত্তৰ নিদিওঁ। এনেই টাইম ৱেষ্ট নকৰিব আমাক। দাদা বলক, মই আপোনাক দেখাই দিম প্ৰিন্সিপালৰ অফিচটো। ঠিক আছে ব'লা। পিছে তোমাৰ নামটো কি? মোৰ নাম নুপুৰ। ব'লা ব'লা। আচলতে মোক ৰূপকৰে পঠিয়াইছে কথা এটা সুধিবলৈ। তেওঁ কলেজত সোমোৱাৰ আগতে কথা এটা সুধিবলৈ দিছে। তহঁতৰ এতিয়া কি হ'ব? ৰূপকৰ ভিতৰত সোমোৱাই নাই, তহঁতি এনেকুৱা আচৰণ কৰিলিয়ে। আৰু তহঁতি তহঁতৰ কামত লাগি থাক, মই যাওঁ। পিছে কলেজলৈ গৈ কেনেকুৱা লাগিলে? ভালেই লাগিলে। তেওঁলোকে ইমান ভালকৈ আদৰণি জনাইছে, বেয়া লাগিবনে? পিছে ছোৱালীবোৰ বাপৰে মোৰ পিছত ইমান বেয়াকৈ লাগি লৈছে। মোৰ কিন্তু বৰ অকৱাৰ্ড লাগে এনেকৈ ছোৱালীবোৰৰ মাজত। আৰু সেইবোৰ বাদ দে, সেইবোৰ ছোৱালীৰ কথা। মই কিন্তু তই বিচৰা ধৰণেই সহজ সৰল ছোৱালী এজনী পাইছোঁ। কি? তই আকৌ ক'ত পালি? এখন কলেজতে। সঁচাকৈয়ে তই যেনেকুৱা বিচাৰিছ তেনেকুৱাই ছোৱালী। তাইৰ নাম নুপুৰ, ৰতনপুৰ গাঁৱৰ ছোৱালী। মোৰ মতে তাই দুখীয়া ঘৰৰ ছোৱালী, একেবাৰে সাধাৰণ ড্ৰেছ পোছাক। কি? এইখন কলেজত ইমান দুখীয়া ঘৰৰ ছোৱালীয়ে কেনেকৈ এডমিশ্যন পালে? নাজানো, পঢ়াত চোকা চাগে, কিবা স্কলাৰশ্বিপৰ দ্বাৰাও আহিব পাৰে ন। সেইটো হ'ব পাৰে। পিছে তই এইবোৰ কথা মোক কিয় কৈছ? এইটো আকৌ কি কথা? তোৰ মায়ে ইমান মূৰটো গৰম কৰি আছে বিয়াৰ কাৰণে। কিমান টেনশ্যনত আছে মানুহজনী। তইতো অলপ চিন্তা কৰ তেওঁৰ কথা। ঠিক আছে মানিছোঁ বাৰু, তোৰ চহৰৰ ছোৱালীবোৰ ভাল নালাগে। অলপ সহজ সৰল, অলপতে সুখী হোৱা তেনেকুৱা ছোৱালী লাগে। তেনেকুৱা ছোৱালী মই তোক চাই দিছোঁ। তইতো কমচে কম এবাৰ লগ কৰ। তাৰ মানে? মই সেইবোৰ একো নাজানো। তই এইবাৰ যেনেকৈ হ'লেও নুপুৰক লগ কৰিবই লাগিব। যদি তই নুপুৰক লগ নকৰ তেতিয়াহ'লে আমাৰ দোস্তি খতম। মই তাইৰ সকলো এড্ৰেছ লৈ আহিছোঁ। তই যদি ভাল পাইছ ছোৱালীজনী নিশ্চয় ভালেই হ'ব, কাৰণ মই জানো তই এলাপেচা ছোৱালীক কেতিয়াও পচন্দ নকৰ। বাৰু, আমি লুকাই মুকাই একো কথা পাতিবলৈ নাই। যাম যদি ডাইৰেক্ট ঘৰলৈকে যাম। অকল ছোৱালীজনী ভাল হ'লেই নহ'ব, গোটেই ঘৰখনো ভাল হ'ব লাগিব। তাইতো কেতিয়াও নাভাবে তোৰ দৰে ল'ৰা এজনে তাইৰ ঘৰলৈ যাবি বুলি। চাওঁচোন কি হয়। তই তাহাঁতৰ ঘৰলৈ যোৱাৰ ব্যৱস্থা কৰ। গাঁওখন কোনফালে আছে সেইটো চা। তই সেইবোৰ একো চিন্তা নকৰিবি, মই সকলো ব্যৱস্থা কৰি দিম। এই ছোৱালীজনীক যে কিমান ক'ব লাগে। ৰাতিপুৱাৰ পৰা গধূলিলৈকে কলেজ বন্ধ হ'লেই হ'ল, কাম কৰি থাকিব মুঠতে। আজিকালি ছোৱালী হৈও আগৰ দিনৰ সেই বুঢ়ীৰ দৰে কাম কৰি থাকিব। ইমান কওঁ, ইমান কাম কৰিবলৈ প্ৰয়োজন নাই বুলি। নাই, মোক এটাও বস্তু চুবলৈকে নিদিয়ে কাম কৰিবলৈ। একো হ'লে কেনেকৈ হ'ব বাৰু? কি হ'ল মা, তোমাক কিবা প্ৰয়োজন হৈছিল নেকি? আইঅ', তই ইমান কাম কৰিব নালাগে, থচোন থ। গোহালিটো ময়ে চাফা কৰিম দে। মই আৰু বহি বহি কঁকালে বিষাই গৈছে মোৰ। হা, তোমাক কিমানবাৰ কৈছোঁ এইবোৰ কাম কৰিব নালাগে। তোমাক ডক্টৰে দুমাহ একেবাৰে ৰেষ্ট ল'ব কৈছে। তুমি যদি ঘৰৰ কামবোৰ কৰা আকৌ যদি তোমাৰ বেমাৰ ডবল হৈ যায় তেতিয়া কি হ'ব? হ'লেও দেচোন, গোটেই ঘৰখনৰ কামবোৰ জানো তই সকলোবোৰ কৰিব পাৰিবি? পাৰিম মা, কিয় নোৱাৰিম? তুমি যোৱাচোন, যোৱা, আৰাম কৰাগৈ। নুপুৰ, ঘৰত কোনোবা আছেনে? এইটো সময়ত আকৌ কোনে আহিলে? হয় হয়, সোমাই আহক। আপোনালোক আৰু আমাৰ ঘৰত? অ' নুপুৰ, তাৰমানে তুমি মোক চিনি পাইছা? এইবোৰ আপোনালোকে কি কৈছে? আপোনালোকক আৰু কোনে চিনি নাপাব? আৰু আপুনি? ৰূপ, এয়াই নুপুৰ, মই যে তোক কৈছিলোঁ। হাই নুপুৰ। নমস্কাৰ। পিছে আলহীক মই চিনি পোৱা নাই। কোনো নুপুৰ, তোৰ কোনোবা লগৰ নেকি? নহয় মা, মোৰ মানে হয় মানে লগৰ। নাই নাই আণ্টি, আমি তাইৰ লগৰ নহয়। এইদিনাখন তাইক কলেজত লগ পাইছিলোঁ। ভাবিলোঁ তোমালোকৰ ঘৰত এপাক সোমাই যাওঁ। আমি আচলতে এইফালে এটা কামত আহিছিলোঁ। আমি চহৰৰ পৰা আহিছোঁ। আইঐ দেহি, ইমান দূৰৰ পৰা ল'ৰাকেইটা আহিছে আৰু আমি থিয় কৰাই কৰাই কথা পাতি আছোঁ। আহাচোন আহা, তোমালোকে বহাহি। মানে আমাৰ ঘৰত? বিশ্বাসেই হোৱা নাই, আপোনালোকে আমাৰ ঘৰত? নুপুৰ, তই এইবোৰ কি প্ৰশ্ন সুধি আছ মূৰ্খ নিচিনা? আলহীক আগতে বহিবলৈ দে আকৌ। যা, তই ভিতৰৰ পৰা পানী লৈ আগে যা। কিমান বা কষ্টকৈ আহিছে ল'ৰাকেইটা, আৰু ইমান এই গৰমখনত। অঁ মা, মই পানী আনিছোঁ, আপোনালোকে বহকচোন। আহা বোপা, ইয়াতে বহা। কোৱাচোন, কিবা কামতে আহিছা নে নুপুৰক লগ পাবলৈকে আহিছা? নাই নাই আণ্টি, আচলতে আমি এনেই নুপুৰক এবাৰ লগ কৰোঁ বুলি আহিলোঁ। আমাৰ বিশেষ একো কাম নাই। বেয়া নাপাবা দেই, তোমালোকৰ কথা আকৌ নুপুৰে মোক কেতিয়াও কোৱাই নাই নহয়, সেইকাৰণে আজি চিনি পোৱা নাই। তেনেকৈ তাৰ লগৰবোৰ আমাৰ ঘৰলৈ তেনেকৈ আহিয়ে পোৱা নাই। এনেই গাঁৱত এজনী দুজনী ছোৱালী আহে বাৰু।
কলেজৰ লগৰ বুলিবলৈ এইখন ঘৰলৈ তাইৰ কোনো আহি পোৱা নাই। সেইকাৰণে মই অলপ আচৰিত হৈ গৈছোঁ। তোমালোকৰ ঘৰত সকলোৰে ভাল নহয়? হয় আণ্টি, ভাল। আপোনালোকৰ ভালনে? আমাৰনো কি আৰু কি ক'বা আৰু আমাৰ ছোৱালীজনীৰ কথা। এতিয়া নক'লেও নহয়, মই মানে অলপমান সেই বেমাৰ হৈছিলে। এতিয়া ডক্টৰে মোক সেই 2-3 মাহমান ৰেষ্ট ল'ব কৈছে। কথাটো যি ক'বলৈহে পালে ডক্টৰে। সেই দিনাখনৰ পৰা এটাও কাম কৰিব নিদিয়ে। ঘৰৰ সকলো কামবোৰ তাইয়ে কৰে। তাকেই এতিয়া মই তাইক অলপ গালি পাৰি আছিলোঁ। ইমান কাম কৰিবলৈ কোনো প্ৰয়োজন নাই। ঘৰখনত মানুহ দুজনীহে। ইমান কামবোৰনো কেলৈ লৈ ঢাপৰি কৰিব লাগে? লাহে লাহে কৰিলে হ'ল। আৰু এখন দুখন কাম কৰিলে জানো মইনো মানুহজনী মৰি যাম নে? তোমালোকেই কোৱাচোন। মানে আপোনালোক ঘৰখনত দুজনী মানে আপুনি আৰু নুপুৰ? অঁ বোপাই, মই আৰু নুপুৰে আৰু এইখন ঘৰত। তাইৰ সেই 5 বছৰ হওঁতেই দেউতাক ঢুকাল। তাৰপিছতে সেই ময়ে তুলি তালি ডাঙৰ কৰিলোঁ। তোমালোকে তাইৰ ঘৰখন দেখি আচৰিতে খাইছা চাগে। তেনেকুৱাই আৰু আমাৰ এই মাটি ঘৰ জুপুৰি নিচিনাকৈ বনাই আছোঁ মাক জীয়েক দুইজনীয়ে। তোমালোকে আহিছা, লাজো লাগিছে, উপায়ো নাই। এনেকৈয়ে থাকোঁ আৰু আমি। নাই নাই আণ্টি, তেনেকৈ নক'ব। আমি বহুত সুখী হৈছোঁ আপোনালোকৰ ঘৰলৈ আহি। জানো পাই। এয়া লওক, পানী খাই লওক। আপোনালোকৰ একো অসুবিধা নহ'ল নহয় আমাৰ ঘৰটো বিচাৰোঁতে? নাই নাই নুপুৰ, আমাৰ একো অসুবিধা হোৱা নাই। মানুহবোৰক সুধি সুধি আমি ইয়াত ওলালোহি। আচলতে আমি তোমাক বহুতবাৰ ফোন কৰিছিলোঁ, কিন্তু তুমি ৰিচিভে নকৰিলা নহয়। অচিনাকি নাম্বাৰ বুলি ৰিচিভ নকৰিলা চাগে। কি ক'বা, তাইৰ হাতত মোবাইলটো থাকিলেহে। মোবাইলটো সেই ৰুমতে কেইবাবাৰো বাজিলে। মই আকৌ ৰিচিভ কৰোঁগৈ বুলি ওলাই গৈছিলোঁ, তেতিয়াই সেই কাটি খাই গ'ল। তাৰপিছতে তাই সেই গোহালি চাফা কৰি আছিলে আকৌ। মই মানে সেই গোহালিটো অকণমান চাফা কৰি দিওঁ বুলি গৈছিলোঁ। এতিয়াও সেই হোৱাই নাই। মায়ে মাতি আছে বুলি এই কাম এটাতে গুচি আহিলোঁ। আৰু গোহালিটোৰ পাছতো চাফা কৰিবি। ইমান দূৰৰ পৰা আলহীকেইটা আহিছে, খোৱা বোৱাৰ ব্যৱস্থা কৰগৈ। মা, তুমি ঠিকে কৈছা। নাই নাই আণ্টি, আমি একো নাখাওঁ। আমি এনেই আহিছিলোঁহে আপোনালোকৰ ঘৰলৈ। তেনেকৈ নক'বা বোপাই, দুখীয়া বুলি চাগে তোমালোকে টানেই পাইছা। নহয় নহয়, তেনেকুৱা কথা নহয় আণ্টি। আপোনালোকে হাজাৰবাৰ ক'লেও আমি কেতিয়াও মানিব নোৱাৰোঁ। আপোনালোকে আমাৰ ঘৰত আজি ভাত খাই যাবই লাগিব। আমাৰ ঘৰলৈ যোনেই আলহী নাহক কিয় দূৰৰ পৰা, আমি ভাত নোখোৱাকৈ কেতিয়াও পঠিয়াই নিদিওঁ। আগৰে পৰা এইটো মই নিয়ম নিচিনাই কৰি আহিছোঁ আৰু। ঘৰলৈ অহা আলহীক মই সুদামুখে কেতিয়াও উভতাই নপঠাওঁ। আমাৰ ঘৰত সেই হাঁহ কুকুৰা এভেইলেবল আছে, তাৰে এটা মাৰিম দিয়া। মাক জীয়েক দুইজনীয়ে এনেও খাবলৈ মন নাযায়। দুজনীহে মানুহ, কিটো সেইবোৰ মাৰি মাৰি খাই থাকিম ন? ভালো নালাগে। আৰু তাই সেই মাছ মাংসৰ ওপৰত ইমান ৰাপেই নাই। আজি তোমালোকে আহিছা নহয়, আজি লোকেল কুকুৰা এটাকে মাৰিম। কথাটো কিন্তু ঠিকেই, লোকেল কুকুৰা খাই মই এনেও ভাল পাওঁ। ৰূপে এতিয়া কি কয়, খাই যাব পাৰিলে মানে ভাল আৰু। নাই নাই, আমি ভাত খাব নোৱাৰোঁ আণ্টি। একো নহয় দেই, আণ্টি আৰু নুপুৰে ইমান জোৰ কৰিছে। আমি যদি এনেকৈ যাওঁগৈ তেওঁলোকৰ মনত দুখ নালাগিব জানো? ঠিক আছে নুপুৰ, আমি তোমালোকৰ ঘৰত ভাত খাই যাম দিয়া। ঠিক আছে তেতিয়াহ'লে, মই পাকঘৰত লাগোগৈ, আপোনালোক বহক। তাই ৰন্ধা বঢ়াত খুব ভাল। আলহীক বনাই কৰি খুৱাই খুব ভাল পায়। ঘৰলৈ আলহী আহিলে খুব ভাল পায়। দুখীয়া বুলি মানুহবোৰ আমাৰ ঘৰলৈ তেনেকৈ নাহেও নহয়। সেইকাৰণে কেতিয়াবা কোনোবাই আহিলে বৰ ভাল লাগে। এনেই ওচৰ চুবুৰীয়া মানুহবোৰে আহে বাৰু, তেনেকৈ নিজৰ মানুহো ঢেৰ আছে দূৰে দূৰে। আমি দুখীয়া বুলি আকৌ তেওঁলোকে কেতিয়াও নাহে। তোমালোকে যে চহৰৰ পৰা আজি নুপুৰক বিচাৰি আহিছা, বৰ ভাল লাগিছে মোৰ। তোমালোকে খন্তেক বহা, নহ'লে বাহিৰত গৈ অকণমান গাঁওখনো চাব পাৰা। ভাত পানী হয় মানে। আপুনি ঠিকে কৈছে। আপোনালোকৰ বাৰীখন বৰ ধুনীয়া দেখিছোঁ, এপাক চাবলৈ মন গৈছে। যোৱা চাই আহাগৈ যোৱা। সকলোবোৰ সেই মাক জীয়েক দুইজনীয়ে ৰুইছোঁ। যোৱাচোন যোৱা, চাই ভাল পাবা। ময়ো সেই ৰাতিপুৱা উঠি উঠি সেইবোৰকে চাই থাকোঁ। হয়। দেখিলি, মই কৈছিলোঁ নহয়, তই যেনেকুৱা ছোৱালী বিচাৰিছ তেনেকুৱাই হয়। দেখিছ নাই, অকণমানো ভেম বোলা বস্তুটো নাই। ইমান সহজ সৰল। তই ঠিকেই কৈছ, বৰ ভাল মানুহ, মনৰ পৰাই ভাল মানুহ। আৰু নুপুৰকো মোৰ ভালেই লাগিছে। এইবাৰ তই আণ্টিক নিৰাশা নকৰিবি। আণ্টি, আপুনি ঠিকেই শুনিছে। হে প্ৰভু, সঁচাকৈ কৈছানে তুমি? মই সঁচাকৈ কৈছোঁ আণ্টি। আচলতে ময়ে সেইজনী ছোৱালীৰ লগত তাক চিনাকি কৰি দিছিলোঁ। তাই আচলতে দুখীয়া ঘৰৰ ছোৱালী, মাক জীয়েক দুইজনীয়ে, দেউতাক নাই। বৰ সহজ সৰল আৰু বহুত ভাল ছোৱালী। যিয়ে নহওক লাগে, যেনেকুৱাই নহওক লাগে, আমাৰ ই যে বিয়া পাতিম বুলি কৈছে, সেইটোৱে মোৰ কাৰণে ডাঙৰ কথা। এইবোৰ মই কি শুনিছোঁ বাৰু, মোৰ নিজৰ কাণকে বিশ্বাস হোৱা নাই। সি বিয়া পাতিম বুলি কৈছে। আপুনি এতিয়া চিন্তা কৰিব নালাগে আণ্টি, এইখন ঘৰলৈ বোৱাৰী আহিব এইবাৰ। মই যে আজি বহুত সুখী, তুমি ইমান ভাল খবৰটো মোক দিলা। তাৰমানে তোৰ মুখত কথাটো লুকাই নাথাকিল। লুকাই ৰাখিবলৈ আকৌ কি কথা? আণ্টিয়ে কিমান দিনৰ পৰা আশা কৰি আছে। তই যে ফাইনেলি নুপুৰক পচন্দ কৰিলি, সেইটো কথাহে কৈছোঁ। হ'ব দে, মোৰ পৰা লুকাই ৰাখিনো কি কৰিলিহেঁতেন? নহয় মা, এতিয়ালৈকে আমাৰ একো কথা বতৰা হোৱাই নাই। গতিকে ইমান আগবঢ়াটো আমাৰ কাৰণে ভাল কথা নহয়। হ'ব থ, তই ছোৱালী পচন্দ কৰিছ যেতিয়া মই গৈ বিয়াখন ঠিক কৰি থৈ আহিম। বাকত তুমি মোক লৈ যাবা। আণ্টি, আপুনি আৰু মই গৈয়ে বিয়াখনৰ কথা পাতিব লাগিব। ইয়াৰ কাৰণে ৰৈ থাকিলে কি হ'ব? মুঠতে এইবাৰ বিয়া পাতিবই লাগিব। তাৰমানে তোমালোক দুয়োটাই মোক জবৰদস্তি কৰিছা? জবৰদস্তিয়ে কৰিছোঁ। বোপাইও, মই নমৰাৰ আগতে যেনে তেনে বোৱাৰী এজনী আনি দে, নাতিও চাব লাগিব নহয়।
তই চিন্তা নকৰিবি দে তই পচন্দ কৰিলি যেতিয়া তোক পচন্দ নকৰাৰ কোনো প্ৰশ্নই নুঠে হা বাৰু বাৰু তহঁতি কথা পাতচোন মই ইয়াৰ মাহীয়েকক খবৰটো দিওঁগৈ আকৌ তোক যে মই কৈছিলোঁ নাই মাক নকবি এতিয়া বুলি এনেই মানুহজনী টেনশ্যনত থাকে বুলি কৈ দিলোঁ আকৌ তাতে কি হ'লনো দেখিছ নাই কেনেকৈ চট ফটাই পৰিছে এতিয়া সকলোকে ফোন কৰি কৈ থাকিব উফ কিহৰ যে ফাণ্ডত পৰিছোঁ নহয় বাৰু সেইবোৰ বাদ দে ব'ল এতিয়া অফিচলৈ ব'ল বহুত কাম আছে আজি বহুত কেইটা প্ৰজেক্ট ডিল কৰিব আছে বুজিলি নহয় ঠিক আছে ব'ল ব'ল আপোনালোকেতো আমাৰ ঘৰৰ অৱস্থা দেখিছেই আৰু আমি কেনেকুৱা মানুহ কেনেকৈ থাকোঁ সেয়াও বুজিয়ে পাইছে চাগে আপোনালোক বহুত ধনী মানুহ মই কেতিয়াও ভবা নাই ইমান ধনী মানুহক এঘৰৰ লগত সম্পৰ্ক কৰিম বুলি আৰু আমাৰ ইমান সামৰ্থ্যও নাই আপোনালোকৰ লগত সম্পৰ্ক কৰাটো আপুনি তেনেকৈ কিয় কৈছে আমি এজনী নুপুৰৰ দৰেই ছোৱালী বিচাৰিছোঁ তাই যেনেকুৱা এঘৰৰে নহওক কিয় আমাৰ একো আপত্তি নাই চাওক বাইদেউ মোৰ এজনীয়ে ছোৱালী 5 বছৰ বয়সতে তাইৰ দেউতাক ঢুকাল তেতিয়াৰে পৰা মই বহুত কষ্টৰে তাইক তুলি তালি ডাঙৰ কৰিছোঁ আপোনালোকে তাইক বিচাৰি আহিছে মই বেয়া পোৱা নাই বৰঞ্চ মই ভালহে পাইছোঁ কিন্তু এটাই কথা আপোনালোক বহুত ধনী মানুহ মই নুপুৰক আপোনালোকৰ ঘৰলৈ বিয়া দিলেও নুপুৰৰ লগত একো এটা দি যাব নোৱাৰোঁ আপুনিতো দেখিছেই মোৰ অৱস্থা এইবোৰ আপুনি কি কৈছে আমি আপোনাক কৈছোঁ জানো আমাক বস্তু লাগিব বুলি আমাক একো নালাগে আমাক মাত্ৰ আপোনালোকৰ ছোৱালীজনী লাগে প্লিজ মই আপোনাক অনুৰোধ কৰিছোঁ নুপুৰক আমাৰ ঘৰলৈ বিয়া দিয়ক তাই আমাৰ ঘৰত বহুত সুখত থাকিব সকলো ছোৱালীৰ মাকে সেইটোৱে বিচাৰে বাইদেউ নিজৰ ছোৱালীজনী বিয়া হোৱাৰ পাছত যেন সৰগৰ সুখবোৰ পায় শাহুৱেক শহুৱেক নিজৰ স্বামী সকলোৱে যাতে তাইক বহুত মৰম কৰক আৰু মোৰো এটাই আশা তাই যেন সেইখন ঘৰত গৈ এজনী ভাল বোৱাৰী হৈ থাকে আৰু সকলোৱে যাতে তাইক মৰম কৰে আপোনালোকে তাইক বিচাৰি আহিছে মই বহুত সুখী হৈছোঁ কাৰণ মই জানো তাই এজনী ভাল বোৱাৰী হ'ব পাৰিব কিন্তু আপোনালোকৰ লগত সম্পৰ্ক কৰাটোহে আমাৰ সামৰ্থ্য নাই আৰু এইবোৰ কথা বাদ দিয়ক ধনী দুখীয়া এইবোৰ বহুত হ'ল এইবোৰ পাহৰি যাওক মাত্ৰ আমি সকলোৱে একে মানুহ বুলি ভাবক নুপুৰৰ লগত মই মোৰ ল'ৰাৰ বিয়া পাতিব বিচাৰোঁ আৰু বিয়াখন জল্দি পাতিব বিচাৰোঁ মানে এইটো মাহতেই আপোনালোকে চিন্তা নকৰিব বিয়াত যিমান খৰচ পাতি হয় আমিয়ে দিম আপোনাৰ পৰা আমাক এটা বেজিও নালাগে আমাক আপোনাৰ সেই নুপুৰক দিয়ক আমি তাতেই সুখী আমাৰ ঘৰতে অজস্ৰ আছে মাত্ৰ সেইবোৰ চম্ভালিবলৈহে বোৱাৰী এজনী নাই সেইকাৰণে আমি নুপুৰক বিচাৰি আহিছোঁ নুপুৰৰ যদি একো আপত্তি নাথাকে মোৰো একো আপত্তি নাই তাই আজি কলেজলৈ গৈছে তাইৰ লগত আহিলে মই কথা পাতিম বাৰু মই জানো নুপুৰে ৰূপক কেতিয়াও নাকচ নকৰে আণ্টি আপুনিও অলপ বুজাব তাইক ঠিক আছে বোপাই তেতিয়াহ'লে আমি এতিয়া উঠোঁ হ'ব বাইদেউ আপুনি আহিছিলেহে চাহ একাপটো খাই যাওক বাইদেউ বুলি নামাতিব এতিয়া ল'ৰা ছোৱালীৰ বিয়া পাতিব গৈছে যেতিয়া বিয়নী বুলি মাতিব নাই নাই বিয়নী আজি চাহ নাখাওঁ দিয়ক আহিম নহয় আকৌ বাৰু ঠিক আছে দুপৰীয়া আহিলে আপুনি কথা পাতিব বাৰু আৰু সিদ্ধান্তটো মোক জনাব মই আপোনাক নাম্বাৰটো দি থৈ যাম বাৰু মই কিন্তু নুপুৰৰ পৰা হাঁহে শুনিব বিচাৰোঁ না কেতিয়াও শুনিব নিবিচাৰোঁ চা নুপুৰ তই মোৰ ছোৱালী আৰু এজনী মাক হিচাপে সদায় তোৰ সুখটোৱে বিচাৰোঁ কিমান আৰু এনেকৈ অভাৱত জীৱনটো কটাবি কচোন তেওঁলোকে তোক নিজেই ঘৰলৈ বিচাৰি আহিছে তেওঁলোকে তোক বোৱাৰী কৰিবলৈ বিচাৰিছে তেওঁলোকৰ ঘৰৰ ময়ো বিচাৰোঁ তই সেইখন ঘৰৰ বোৱাৰী হোৱাটো এনেকৈ আৰু অভাৱত কিমান দিন জীয়াই থাকিবি মোৰ জীৱনটো যি হ'ল হ'ল তোৰ জীৱনটো ভাল হোৱাটো বিচাৰোঁ মই তই তাত বহুত আৰামত আৰু ভালকৈ থাকিব পাৰিবি তোৰ প্ৰয়োজনীয় সকলো বস্তুৱেই তই তাত পাবি মোক সেইবোৰ একো নালাগে মা মই তোমাক এৰি কলৈকো নাযাওঁ আগলৰ দৰে কথা নকবি অ' ঠিক তেওঁলোকে যদি ভাল মানুহ হয় তেতিয়াহ'লে মোকো এদিন লৈ যাব তোৰ ওচৰলৈ যদি নিনিয়ে নিলৈ একো নাই নহয় তই মাজে মাজে আহি থাকিবি আকৌ মোক চাবলৈ মই ইমানো বুঢ়ী হৈ যোৱা নাই দেই কিন্তু মা কোনো কিন্তু নাই তই যদি মোক তোমাৰ ভাল হোৱাটো বিচাৰিছ তেতিয়াহ'লে তই বিয়া হ'বই লাগিব মা চা শুন সকলোৱে আমাক দুখীয়া বুলি হাঁহে গতিকে তয়ো এতিয়া চান্স পাইছ যদি সকলোকে দেখাই দে যে তই বেলেগ ছোৱালীতকৈ কোনো গুণেই কম নহয় বুলি নুপুৰ আৰ ইউ হেপী তোমাক মই আজি দিনৰ পৰা লক্ষ্য কৰি আছোঁ তোমাৰ মুখত দেখোন এটাও হাঁহি নাই কি হৈছে নুপুৰ কোৱাচোন মাক ঘৰত অকলে অকলে থৈ আহিছোঁ যে মনটো একেবাৰে ভাল লগা নাই একো নাই দিয়া লাহে লাহে ভাল লাগি যাব আচলতে আমাৰ বিয়াখন ইমান সোনকালে হৈ গ'ল যে তোমাক ভালকৈ প্ৰপ'জো কৰিব নাপালোঁ তুমি আজিৰ পৰা এইখন ঘৰৰ বোৱাৰী আৰু এইখন ঘৰৰ একমাত্ৰ বোৱাৰী আৰু মোৰ মাকটো তুমি এবাৰ দুবাৰ লগ পাইছাই তেওঁ কিমান মৰমীয়াল তোমাক বহুত মৰমত ৰাখিব তুমি চিন্তা নকৰিবা মই জানো সকলো ছোৱালীৰে এটা ভয় থাকে বিয়া হোৱাৰ পাছত শাহু আৰু হাজবেণ্ডে মৰম কৰিবনে নাই বুলি কিন্তু তুমি এইখন ঘৰত সম্পূৰ্ণ ছেফ তোমাক আমি বহুত মৰম কৰিম মাত্ৰ মই তোমাক এটাই ক'ব বিচাৰোঁ মোৰ লগত তুমি যিয়ে নোহোৱা কিয় যেনেকুৱাই ব্যৱহাৰ নকৰা কিয় মাক সদায় মৰমেৰে আঁকোৱালি ৰাখিবা মোৰ যদি কেতিয়াবা ভুল হয় তুমি লাগিলে মোক মাৰিবা গালি পাৰিবা যিয়ে নোকোৱা কিয় মই একো বেয়া নাপাওঁ শুনক
মই আপোনাক এটা অনুৰোধ কৰিব বিচাৰোঁ। কি অনুৰোধ নুপুৰ? চাওক, আপোনালোকেতো সকলো জানি বুজিয়ে মোক বিয়া পাতিছে। আপুনি এইটো জানে যে মোৰ মায়ে 5 বছৰৰ পৰা মোক কিমান কষ্টৰে তুলি তালি ডাঙৰ কৰিছে। ইমান বছৰে মায়ে মোক ইমান কষ্টকৈ তুলি তালি ডাঙৰ কৰাৰ বাবদ ময়ো মাৰ কাৰণে কিবা এটা কৰিব বিচাৰোঁ। তেওঁৰ অবিহনে মই ক'তো এৰাতিও থাকি পোৱা নাই। কিন্তু আজি আপোনাৰ কাৰণে মই তেওঁক একেবাৰে এৰি থৈ গুচি আহিলোঁ। সেই ঘৰখনত মই এতিয়াও অনুভৱ কৰিব পাৰোঁ মায়ে চাগে বহুত দুখত আছে আজি। মই জানো তেওঁ আজি চকু পানী টুকিয়ে কুটিয়ে ৰাতি কটাব। নুপুৰ, তুমি নাকান্দিবাচোন। তুমি এটা কাম কৰা, ফোনত মাৰ লগত কথা পাতি লোৱা। নাই, হ'ব। শুনক, আপুনি মোৰ অনুৰোধ ৰক্ষা কৰিবনে? নুপুৰ, কিয় নকৰিম? তোমাৰ বাহিৰেনো মোৰ কোন আছে কোৱা? মই মাক ইয়ালৈ লৈ আহিব বিচাৰোঁ। মোৰ লগত থ'বলৈ বিচাৰোঁ। মায়ে অকলে অকলে সেইখন ঘৰত কেতিয়াও সুখত থাকিবলৈ নোৱাৰে। আপুনি প্লিজ মোক বুজি পাওক। ইমান দিনে মায়ে মোক চালে, আৰু আজি মাৰ এই বুঢ়ী সময়ত মই যদি মাক নাচাওঁ, মোৰ বহুত পাপ লাগিব। আৰু মই মাক কেতিয়াও এনেকৈ অকলে এৰিব নোৱাৰোঁ। মই কেতিয়াও সুখী হ'ব নোৱাৰিম মায়ে সেইখন ঘৰত অকলে থাকিলে। অ'কে নুপুৰ, তুমি চিন্তা নকৰিবা। এইটো মাহততো মাক আনিব নোৱাৰিবা, কাৰণ বহুত আলহী দুলহী আহি থাকিব। মায়েহে অশান্তি পাব ইয়াত। তোমাৰ যেনে তেনে তুমি এডজাষ্ট কৰা। নেক্সট মাহত আমি মাক গৈ লৈ আহিম। আৰু তুমিতো জানাই আমাৰ মায়ে কিমান নীতি নিয়ম কৰি থাকে। ঘৰতো সেই বহুত কিবা কিবি নীতি নিয়ম আছে। কাম কাজবোৰ সামৰোঁতে এমাহমান লাগি যাব। তাৰপিছত তোমাক মাক লৈ আহিম দেই, প্লিজ। সঁচা আপুনি মোক মাক লৈ আহিব? সঁচা? নুপুৰ, মই তোমাক কথা দিছোঁ। থেংক ইউ ৰূপ। আৰু এইটো লোৱা তোমাৰ বাবে। থেংক ইউ ৰূপ। আজি মোৰ বহুত ভাল লাগিছে। আপুনি মোক ইমান মৰম কৰে। মই কেতিয়াও ভবা নাছিলোঁ মোক ইমান মৰম কৰা হাজবেণ্ড এজন পাম বুলি। নুপুৰ, তুমি মোৰ আৰু মই মাত্ৰ তোমাৰ। মোৰ হৃদয়ত যিমান মৰম প্ৰেম আছে সকলো তোমাৰ নুপুৰ, সকলো তোমাৰ।